ভাবকচোন আপোনাৰ বেংক একাউণ্টত 15,000 টকা আছিল। আপুনি ভাবি আছিল মইতো খৰচ বেছি কৰা নাই, বেলেঞ্চ ঠিকেই থাকিব। কিন্তু এমাহৰ পিছত বেলেঞ্চ চালত দেখিলে একাউণ্টত মাত্ৰ 14,382 টকা আছে। আপুনি অলপ কনফিউজ হৈ গ'ল। এই 618 টকা ক'ত গ'ল? আপুনি খুব ভাবিবলৈ ধৰিলে, মই কিবা অনলাইন শ্বপিং কৰিছিলোঁ নেকি? কিবা অট'মেটিক পে'মেণ্ট আছিল নেকি? নে কিবা মোৰ ভুল হৈছে? কিন্তু কেতিয়াও মনলৈ নাহে যে এই পইচা আপোনাৰ একাউণ্টৰ পৰা লাহে লাহে কাটি লোৱা হৈছিল আৰু আপুনি বুজিও নাপালে। সত্যটো অলপ বেলেগ। আপোনাৰ পইচা একাউণ্টৰ পৰা চুৰ হোৱা নাই, আপোনাৰ পইচা বেংকৰ ছিষ্টেমে কাটি ল'লে। আমাৰ বেছিভাগ মানুহৰ এটা চিম্পুল বিশ্বাস আছে, বেংক মানে হৈছে ছেফ প্লেচ। আমি ভাবোঁ যে বেংকত পইচা ৰাখিলে ফুল ছিকিউৰ হয়, বেংকে আমাক ইণ্টাৰেষ্ট দিয়ে, বেংকে আমাক সাহাৰ্য কৰে। কিন্তু আমি এটা কথা পাহৰি যাওঁ যে বেংক এটা চেৰিটি নহয়, অৰ্থাৎ বেংকে আপোনাক বিনামূলীয়া টকা নিদিয়ে। বেংক হৈছে এটা বিজনেছ, আৰু বিজনেছ মানে কি? প্ৰফিট। আৰু সেই প্ৰফিট কেৱল লোন ইণ্টাৰেষ্টৰ পৰাই বেংকলৈ নাহে, হিডেন চাৰ্জৰ পৰা বহুত ডাঙৰ ডাঙৰ এমাউণ্ট আহে। ইয়াৰ সমস্যাটো ক'ত জানেনে? এই চাৰ্জেছবোৰৰ বিষয়ে বেংকে কাষ্টমাৰক স্পষ্টকৈ কোৱা নাথাকে আৰু বেছিভাগ মানুহে বুজিয়ে নাপায়। এতিয়া আমি একেবাৰে এটা বাস্তৱ জীৱনৰ উদাহৰণে বুজিম। ধৰক আপুনি এটা ছেভিংছ একাউণ্ট খুলিলে। বেংকে ক'লে যে আপুনি 10,000 মিনিমাম বেলেঞ্চ ৰাখিব লাগিব। প্ৰথমতে এইটো নৰ্মেল লাগিলে, কিন্তু বাস্তৱত এদিন আপুনি 8,500 টকা জমা থ'লে আৰু তাৰপিছত বেংকে আপোনাৰ পৰা 300 টকা কাটিলে। এতিয়া চিন্তা কৰক, আপোনাৰ নিজৰ পইচা, আপোনাৰ নিজৰ একাউণ্ট, কিন্তু আপুনি পেনাল্টি দিলে যে। এইটো কিয় হ'ল? কাৰণ হৈছে বেংকে এইটো নিয়মেৰে এনচিয়ৰ কৰে যাতে তেওঁলোকে এক্সট্ৰা ইনকম পায়। সেইটো তেওঁলোকৰ ছিষ্টেম। আৰু ATM উইথড্ৰল চাৰ্জেছৰ কথাও বহুতে নাজানে। আপুনি ভাবিব ATMটোতো ফ্ৰী, কিন্তু তাত ডিটেইলছ চালে তাত মাত্ৰ 3টাৰ পৰা 5টা ফ্ৰী উইথড্ৰলছ লিখা থাকে। তাৰপিছত প্ৰতিটো ট্ৰেনজেকশ্যনত 20 টকাৰ পৰা 25 টকা কাটে। ধৰক আপুনি মাহত 10 বাৰ কেছ উইথড্ৰল কৰিলে, তাৰে 5 বাৰ ফ্ৰী আৰু 5টা পেইড, মানে 125 টকা 5 বাৰত চাৰ্জ লাগিলে, আৰু এবছৰ হ'লগৈ 1,500 টকা। মাত্ৰ কেছ উইথড্ৰলৰ বাবে আপোনালোকক 1,500 টকা এক্সট্ৰা ভৰিবলগীয়া হৈছে। SMS এলাৰ্ট চাৰ্জেছৰ কথা ক'বলৈ গ'লে প্ৰতি 3 মাহে 20 টকাৰ পৰা 30 টকা কাটি যায়। আপুনি ভাবিব এইটোতো সাধাৰণ, এইটোতো সৰু এমাউণ্ট, কিন্তু কেলকুলেট কৰি চালে দেখিব বছৰত 120 টকাৰ পৰা 150 টকা যায়। এনেকৈ যদি লাখ লাখ মানুহৰ পৰা 120 টকা বা 150 টকাকৈ চাৰ্জ কাটে, তেন্তে বেংকটো কোটি টকা কমাই আছে। ডেবিট কাৰ্ড আৰু মেইনটেনেন্সৰ চাৰ্জ কেনেকৈ প্ৰতি বছৰে ধৰে চাওক। 200 টকাৰ পৰা 50 টকা ডেবিট কাৰ্ড ফিজ কাটে, আৰু কেতিয়াবা আপুনি একাউণ্টটো ইউজ কৰক বা নকৰক চাৰ্জ লাগি থাকিব। তেনেকৈ বেংকে লাখ লাখ মানুহৰ পৰা চাৰ্জ লগাই লগাই ঘটি আছে। আৰু আপোনালোকে অটো ডেবিটত ট্ৰেপ কেনেকৈ হয় চাওক। ধৰক আপোনাৰ একাউণ্টত বেলেঞ্চ কম আছিল, কিন্তু অটো ডেবিটটো ট্ৰাই কৰিলে, ট্ৰেনজেকশ্যন ফেইল হ'ল, কিন্তু 100 টকাৰ পৰা 500 টকাৰ ভিতৰত আপোনাৰ পেনাল্টি কাটিব। মানে আপোনাৰ পইচা নাই, তেতিয়াও বেংকে আপোনাৰ পৰা পইচা লয়। লোন চাৰ্জেছৰ বিষয়েও বহুতে নাজানে, যিটো একেবাৰে মষ্ট ডেঞ্জাৰাছ। আপুনি যদি যিকোনো এটা লোন লয়, তেতিয়া আৰম্ভ হয় হিডেন গেমটো। প্ৰচেছিং ফিজ, ডকুমেণ্টেশ্যন চাৰ্জ, GST অন চাৰ্জ, লেট পে'মেণ্ট পেনাল্টি, ফৰক্ল'জাৰ চাৰ্জেছ। ধৰক আপুনি 1 লাখ টকা লোন ল'লে, আপুনি ভাবিলে 1 লাখৰ মাত্ৰ ইণ্টাৰেষ্টহে দিব লাগিব, কিন্তু হিডেন চাৰ্জবোৰতো আপুনি দেখা নাপায়। কিন্তু হিডেন চাৰ্জ মিলি হয় 5,000 পৰা 15,000 এক্সট্ৰা হয়গৈ। যদি আপুনি একাউণ্টটো বন্ধ কৰিব বিচাৰে, তাত ক্লজিং চাৰ্জো লগাই দিব। মানে আপুনি ইউজ কৰিলেও পইচা কাটিব আৰু ইউজ নকৰিলেও পইচা কাটিব। আজিকালি বেংকিং ছিষ্টেমটো স্মাৰ্ট হৈ গৈছে। তেওঁলোকে AI আৰু ডাটা ইউজ কৰে আপোনাৰ বিহেভিয়াৰ এনালাইজ কৰিবলৈ। আপুনি কিমান বাৰ ATM ইউজ কৰে, কিমান বেলেঞ্চ ৰাখে, কেতিয়া পেনাল্টি লাগে, আৰু তাৰপাছত ছিষ্টেম অপটিমাইজ কৰা হয় যাতে মেক্সিমাম ৰেভিনিউ আহে। মানে ছিষ্টেমটো ডিজাইন কৰাই হৈছে যাতে আপুনি unknowingly চাৰ্জ দিয়ে থাকক বেংকক। আৰু আটাইতকৈ ডাঙৰ এটা সত্য বুজক, বেংকে আপোনাৰ পৰা ডাঙৰ এমাউণ্ট একেলগে নলয়, সৰু সৰু এমাউণ্টত লয়। কাৰণ মানুহে স্মল লছ ইগন'ৰ কৰে, আৰু যদি বেংকে এবাৰতে 2,000 টকা কাটে, আপুনিতো কমপ্লেইন কৰিবই ন। কিন্তু 20 টকা, 50 টকা, 100 টকাকৈ যদি কাটে, আপোনাৰ গাটো নধৰে, আপুনি ইগন'ৰ কৰি দিয়ে এইবোৰ। এইটো হ'ল চাইক'লজি। যেনেকৈ পানীৰ টেংকিত সৰু এটা হোল থাকে, পানী লাহে লাহে শেষ হয়, ঠিক তেনেকৈ আপোনাৰ পইচা লাহে লাহে শেষ হৈ যায়। যিকেইটা আপুনি বেংকত থয়, তাৰ পৰাও লাহে লাহে শেষ হৈ যায়। মানুহে দুটা কাম একেবাৰে ইগন'ৰ কৰে, এটা হ'ল স্মল এক্সপেঞ্চেছ আৰু ৰিপিটেড লছেছ। বেংকে এইটো জানে, সেয়েহে চাৰ্জেছবোৰ সৰু ৰাখে কিন্তু ফ্ৰিকুৱেণ্ট কৰে, আৰু এইটো মিলিয়ে আপোনাৰ ডাঙৰ এটা লছ হয়। ৰিয়েল লাইফৰ এক্সাম্পল এটা ধৰক। সুমন নামৰ এজন মিডল ক্লাছ চাকৰিয়াল। তেওঁ ভাবিছিল মোৰ ফাইনেন্স ঠিকেই আছে, কিন্তু এবাৰ তেওঁ ফুল ইয়েৰ বেংক ষ্টেটমেণ্ট এনালাইজ কৰিলে।
মিনিমাম বেলেঞ্চ পেনাল্টি 2000 টকা, ATM চাৰ্জ 1200 টকা, SMS চাৰ্জ 150 টকা, ডেবিট কাৰ্ড ফিজ 400 টকা আৰু আদাৰ চাৰ্জ 800 টকা। টোটেল 4550 টকা তেওঁৰ লছ। কিন্তু তেওঁ কেতিয়াও ৰিয়েলাইজ কৰা নাছিল। এতিয়া কুৱেশ্যন হ'ল, এইটো আপোনালোকে এভইড কৰিব পাৰিবনে? নিশ্চয় আপোনালোকে এইটো এভইড কৰিব পাৰে। ৰুল নম্বৰ 1, প্ৰতি মাহে বেংক ষ্টেটমেণ্ট আপুনি চেক কৰি থাকক। ৰুল নম্বৰ 2, মিনিমাম বেলেঞ্চ মেইনটেইন কৰক অথবা জিৰ' বেলেঞ্চ একাউণ্টটো আপোনালোকে খুলি লওক। ৰুল নম্বৰ 3, ATM উইথড্ৰল লিমিট ৰাখক। ঘনাই আপুনি ATMৰ পৰা উইথড্ৰল কৰি নাথাকিব। ৰুল নম্বৰ 4, আননেচেচাৰী এলাৰ্ট ছাৰ্ভিচবোৰ বন্ধ ৰাখক। ৰুল নম্বৰ 5, লোন লওঁতে সদায় ইণ্টাৰেষ্টৰ কথা নহয়, টোটেল কষ্টৰ কথা সুধিব। অকল ইণ্টাৰেষ্টটো সুধিয়ে বহুতে লোনটো লৈ লয়, কিন্তু তাৰ টোটেল কষ্ট কিমান হ'ব সেইটো সুধিব। আপোনালোকে সম্পত্তি বিল কৰিবলৈ আপুনি মাত্ৰ বেছি আৰ্ণ কৰিলেই নহ'ব বা বেছি ঘটিলেই নহ'ব। ইয়াৰ হিডেন লছবোৰ বন্ধ কৰিব লাগিব। কাৰণ আৰ্নিং সদায় শ্ল' হয়, কিন্তু লছ বহুত ফাষ্ট হয়। আপুনি যেতিয়া পিছত নিজৰ বেংক বেলেঞ্চ চাব, মাত্ৰ এটা প্ৰশ্ন কৰিব, মোৰ পইচা ক'ত লিক হৈ আছে? কাৰণ জীৱনত ডাঙৰ সমস্যা সদায় ডাঙৰ নহয়, কেতিয়াবা সৰু মিষ্টেকে ডাঙৰ ক্ষতি কৰে। আৰু যেতিয়া আপুনি হিডেন চাৰ্জেছ বুজি পাব, তেতিয়াই আপুনি কণ্ট্ৰল কৰিব আৰু তেতিয়াই আপুনি স্মাৰ্ট হ'ব আৰু তেতিয়াই আপুনি সম্পত্তি গঢ়িবলৈ আৰম্ভ কৰিব।